আলোচনা কৰিম হালমনৰ বিষয়ে। হালমন কিয় হয় আৰু কিয় আমাৰ শৰীৰৰ পৰা বা মুখৰ পৰা এৰি নাযায় এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। তেনেকৈ হালমনৰ সমস্যা যদি আপোনাৰ আছে বা ঘৰত আছে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ চাব, ক'তো ভিডিঅ'টো স্কিপ নকৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ। প্ৰথম কথা হৈছে যে হালমনটো কিয় হয়। হালমন হোৱাৰ প্ৰথম কাৰণ হৈছে কিছুমান ল'ৰাই হস্তমৈথুন কৰি থাকে, হস্তমৈথুন বেছি হৈ থাকে। সেইসকলৰ আচলতে হালমন হৈ থাকে আৰু বহুতো সমস্যাও দেখা দিয়া থাকে। যেতিয়ালৈকে এই হস্তমৈথুন কৰা বাদ নিদিব তেতিয়ালৈকে এই হালমন ভাল নহ'ব, ভাল হ'ব আকৌ হ'ব। কেতিয়াবা কেপচুল বা ক্ৰীম কিবা লগাইছে ভাল হৈছে কিন্তু আকৌ হৈছে। যদি এই মাষ্টাৰবেটটো সম্পূৰ্ণকৈ বাদ দিয়ে তেন্তে এই বেমাৰটো ভাল হ'ব। দ্বিতীয়তে হৈছে আচলতে চুগাৰ থকা ব্যক্তি। কিছুমান মানুহ আছে পেচাবটো অলপ বেছি হয়, তেওঁলোকে আচলতে কি কৰিব লাগে, চুগাৰটো টেষ্ট কৰিব লাগে। তৃতীয়তে কিছুমান মানুহ কি আছে অতি দুৰ্বল হৈ আছে, শৰীৰটো একদম দুৰ্বল, সেইবোৰ ব্যক্তিৰো হালমন হোৱা দেখা যায়। কিছুমান মানুহৰ কি আছে বংশগত দুখ আছে, যিটো বংশগতভাৱে এই বেমাৰটো হয়। আৰু কি আছে কিছুমানৰ 40-45 থকা ব্যক্তিসকলৰ এই বেমাৰ দেখা যায়। তেন্তে আহক আমি এই বেমাৰ কেনেকৈ নিৰাময় কৰিব পাৰোঁ তাৰ বিষয়ে কেইটামান মেডিচিন জানি লওঁ। প্ৰথমতে আপোনাৰ কি, যদি এই বেমাৰটো হৈ থাকে প্ৰথমতে আপোনাৰ ল'ব লাগিব এটা ফেচ ৱাছ, এহাগ্লো জেল। এই ফেচ ৱাছটো আপোনাৰ লাগিব। এই ফেচ ৱাছটো কি কৰিব, ৰাতি যেতিয়া আপুনি শুবলৈ যাব তেতিয়া আপুনি এই ফেচ ৱাছেৰে মুখ ধুই ল'ব ভালদৰে। তাৰপিছত আপুনি কি কৰিব, লুভ্ৰেট জিএম, যেতিয়া মুখটো শুকাই যাব ভাল কাপোৰৰ মুখখন পানীখিনি মুচি ল'ব। তাৰপিছত আপুনি এই লুভ্ৰেট জিএম যে ক্ৰীমটো আছে এই ক্ৰীমটো আপুনি লগাই দিব ৰাতিৰ ভাগত। তাৰপিছত আপুনি কি কৰিব, এই কেণ্ডিড ডাষ্টিং পাউডাৰ যিটো আছে এইটো আপুনি লগাই দিয়াৰ পিছতেই আপুনি শুই যাওক। এনেকৈ এসপ্তাহ ব্যৱহাৰ কৰক, তেন্তে আপোনাৰ যি হালমন আছে এইটো নিৰাময় হৈ যাব। যদি আপোনাৰ 10 বছৰ ধৰি এই সমস্যাত আছে ভাল হয় আকৌ ওলায় তেন্তে আপুনি কমেণ্টছ কৰিব, কমেণ্টছত মই কেপচুল এটা কৈ দিম। আৰু যদি আপোনালোকে বিচাৰে তেন্তে সেই কেপচুলৰ বিষয়ে মই এটা ভিডিঅ' বনাই দিম। এই তিনিটা আচলতে এই বেমাৰটো বহুতেই বিপদজনক বেমাৰ, তো অলপ খৰচ হ'ব পাৰে। এই মলমটো ল'ব আপোনাৰ 78 আৰু এই এহাগ্লো জেল যিটো ফেচ ৱাছ আছে এইটো আপোনাৰ 252 আৰু কেণ্ডিড এইটো সৰু আছে ডাঙৰ আছে, আপুনি যিকোনো এটা পচন্দ কৰি ল'ব পাৰে। এই পাউডাৰটো বহুতো কাম কৰি থাকে, আপুনি এই কামতেই ব্যৱহাৰ কৰি চাব পাৰে কিমান কাম কৰি থাকে। আৰু যিবোৰ আপোনাৰ পাৰ্চনেল সমস্যা আছে সেইবোৰ এৰি দিব। প্ৰথম দিনতে ব্যৱহাৰ কৰিলে আপোনাৰ গম পাই যাব কিমান আপুনি উপকৃত হৈছে এই মলম পাউডাৰ আৰু ফেচ ৱাছৰ দ্বাৰা। ফাৰ্ষ্ট ডে এনেকুৱা, ছেকেণ্ড ডে এনেকুৱা আৰু থাৰ্ড দিনতে আপোনাৰ বেমাৰ নিৰাময় হৈ যাব। যদি আপোনাৰ মুখত সদায় কিবা এটা ওলাই থাকে তেন্তে এই লুভ্ৰেট জিএম সদায় ব্যৱহাৰ কৰি থাকক। তেন্তে ভিডিঅ'টো যদি ভাল লাগে তেন্তে নিশ্চয় আমাক লাইক কৰি দিব। আৰু যদি এনেকুৱা ভিডিঅ' আপুনি বিচাৰে, যদি আপোনাৰ এনেকুৱা সমস্যা থাকে এনেকুৱা সমস্যা যদি আৰু আপোনাৰ আছে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ভিডিঅ' আমি আৰু বনাই দিব পাৰোঁ। তেন্তে আজিলৈকে এইখিনিয়ে।